তো নমস্কাৰ ফ্ৰেণ্ডছ, তো ইন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। তো আপোনালোকে ভাবি আছে ক'ত যাইছে, তো আজি আমি কেমেৰা ইনষ্টলেশ্যন কৰিবলৈ যাই আছোঁ। তো ঘৰ এটাত, তো এইটো ঘৰটো হয় ইয়াতে মানে কেমেৰা ইনষ্টলেশ্যন কৰিব, যিটো হাইৱেৰ ওচৰত হয়। তো সেইবাবে এওঁলোকে কেমেৰা মানে ইনষ্টল কৰি ল'ব। তো ইয়াতে কমপ্লিটলি তেওঁলোকে অনলাইনত বস্তুখিনি মানে কিটখিনি লৈ আছে, খালি ৱায়াৰটো আমি মানে লৈ গৈছোঁ দোকানৰ পৰা। তো বাকীখিনি কমপ্লিটলি অনলাইনত হয়। তো এওঁলোকে টোটেল 8 পিচ কেমেৰা লৈ আছে। তো 8টো ফিটিংটো নহ'ব, আমি আজি 6টা বা 7টা ফিটিং কৰাৰ চেষ্টা কৰিম, যিহেতু মানে ৱায়াৰ কম হ'ব পাৰে। তো আপোনালোকে জানে যেতিয়া মানে ৱায়াৰিং মানে কৰোঁ, মানে কেমেৰা নহয় এনে মানে নৰ্মেল, তো এটা লাইটত 3-4টা পইণ্ট দিয়া যায়, কিন্তু কেমেৰাৰ এটা লাইটত এটা পইণ্ট দিব লাগিব। তো এটা মানে এটাৰ তো ইয়াতে এইখিনি বস্তুখিনি কভাৰ কৰিবলৈ, তো ইয়াতে মানে এইটো মুধাৰ মানে কেমেৰাটো কমপ্লিট আমি কভাৰ কৰিবলৈ দিয়াৰ চেষ্টা কৰি আছোঁ। মানে কমপ্লিটলি আগৰ ছাইডটো কভাৰিং থাকিব, বেক ছাইডেও থাকিব। তো এইটো বেক ছাইড তো ফ্ৰেণ্ডছ আজিৰ কাৰণে এইখিনিয়ে। তো আগন্তুক আপোনালোকৰ কাৰণে আৰু ভাল ভিডিঅ' দিম। তো ফ্ৰেণ্ডছ বাই বাই।